Brahma
শংকুৰ তমসাৰ মাজত সৃষ্টিৰ বন্তি প্ৰচলিত কৰিছিলোঁ এদিন ব্ৰহ্মাণ্ডৰ বুকুত। আমাৰ নিৰ্দেশ অনুক্ৰমে প্ৰজাপতি ব্ৰহ্মাদেৱে বিবিধ ৰূপচৰেৰে জগত সৃষ্টিৰ পাতনিৰে সত্যম শিৱ সুন্দৰৰ অপূৰ্ব আলোকেৰে আলোকিত হল সমস্ত জগত। যদিও জগৎ স্ৰষ্টা আমি, তথাপিও জগৎ পালনৰ ভাৰহে আমি কৰিছোঁ বহন। আমি ওমকাৰ ईश्वरी परम सच्चिदानंद विज्ञः अनादिर्देव गोविंद शिवकरण शिवकरण আমি সত্য, আমি সত্য, দয়া ক্ষমা দান আৰু অহিংসাও আমি। আমি জগতৰ গৰাকী বিষ্ণু। राम हरि मुरारी भगत দেৱৰক্ষী নাৰদ আহিব লাগিছে, আমাকে উদ্দেশ্যে। নারায়ণ 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 নিরঞ্জন নিরাকার হরি ব্ৰহ্মমূৰ্তি সনাতন তব চৰণত নাৰদৰ প্ৰণিপাত কৰিব গ্ৰহণ। ভাল প্ৰভু, তোমাৰ কণ্ঠৰ
অমৃত বরষা লাগি দিয়ে আনন্দৰ লহৰ আমাৰ তুলিছে হিয়া সঁচানে প্ৰভু কিবা সন্দেহ অন্তৰ্যামী নাৰায়ণক সন্দেহ কৰি কিয় ডুবো মই পাপ সাগৰত বাৰু কোৱাচোন দেৱৰখী আছে নেকি কিবা নতুন সংবাদ নাৰায়ণ নাৰায়ণ আপুনি মোক কিয় উপহাস কৰিছে প্ৰভু উপহাস উপহাস নহয় দেৱৰখী এই আমাৰ জিজ্ঞাসা নাৰায়ণ নাৰায়ণ অন্তৰ্যামী নাৰায়ণে জানো নাৰদৰ অন্তৰৰ ভাৱ নুবুজাকৈ আছে তথাপিতো অধৰ্মৰ মুখেৰে শুনিব খুজিছে যেতিয়া কওঁ শুনক প্ৰভু আজি জগতত ব্ৰহ্মা বিষ্ণু আৰু ৰুদ্ৰৰ মাজত প্ৰকৃততে শ্ৰেষ্ঠ কোন তাক লৈ চলিছে তুমুল বিবাদ তুমিতো জানাই নাৰদ ব্ৰহ্মা বিষ্ণু শিৱ এক আৰু অভিন্ন এই তিনিওৰে নাই কোনো ভিন পদ তেনেস্থলত এই বিবাদৰ কাৰণ মই বুজিব পৰা নাই নাৰদ অন্তৰ্যামী তুমি নাৰায়ণ জগত স্ৰষ্টা তুমি জীৱৰ আলু তুমিহে বুজিবা প্ৰভু কিহৰ নিমিত্তে এই লীলাৰ কৰিছা সূচনা মই জানো প্ৰভু তিনিওৰে ভিতৰত তুমিয়ে শ্ৰেষ্ঠ আৰু মহান সেই কথা সময়হে নিৰ্দেশ কৰিব নাৰদ প্ৰভু এইবাৰ আমি পৰীক্ষাৰ বাবে বাছনি কৰিছোঁ ব্ৰহ্মানন্দন ভৃগুমুনি ব্ৰহ্মানন্দন ভৃগুমুনি হয় নাৰদ বাৰু নাৰদ প্ৰভু এতিয়া তুমি যোৱা ভৃগুক পৰীক্ষাত সহায় কৰি উচিত মান কৰোৱাগৈ দৰ্শন নাৰায়ণ নাৰায়ণ বুজিলো লীলাময়ী এইবাৰ নতুন লীলাৰ কৰিছে সূচনা বাৰু প্ৰভু তোমাৰ আশীত নিৰ্মালিক শিৰে লৈ তোমাৰ কাৰ্যকে আমি কৰিম পালোঁ প্ৰভু এতিয়া আমি মাগিছো বিৰাজ বৈকুণ্ঠৰ ভৱনে দেখিলো নয়নে আপোনাৰ ৰায়ণ হৰি ৰাতুল পূৰ্বাজে নজুন কৰি নজুন কৰি বৈকুণ্ঠ ভৱনে দেখিলো নয়নে ৰায়ণ হৰি Hare
কর্তব্য সৌভাগ্যকর।